নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ কৌশিক এলেন প্লেছ ব্লগ নামৰ চেনেলটোলৈ। আৰু আপোনালোকে চাই আছে বৰ্তমান মোৰ ভিডিঅ'তে চাই আছে বাৰু। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব। আজি সকাম খাবলৈ গৈ আছোঁ। ড্ৰেছ পূৰা বগা দেখিছেই। পলক মানুহৰ ভিতৰতে হেলিছে। পালোহি আৰু বৰ নদীডোখৰ পাৰ হ'ব লাগে। এতিয়া পানী পূৰা সাঁতোৰ। ফাইনেলি লগৰ এটা লগ পালোঁ চবৰে সকাম হ'বলৈ যাওঁ। বৰগান গাইছে, আপোনালোকে সম্পূৰ্ণকৈ দেখাব নোৱাৰিম বাৰু আপোনালোকক, তেওঁ চাওক অলপমান। বৰগান মানে আমাৰ গাঁৱৰ তিৱা সংস্কৃতিৰ অলপমান দৃশ্য চাই লওক। আমাক ভাত খাবলৈ মাতিলে, মানে আমি ভাত খাবলৈ গৈ আছোঁ বৰ্তমান। মানে কেমেৰা দেখাবলৈ বেছি ডাঙৰ ইউটিউবাৰ নহয় তো, লাজ লাগে অলপ। মানে লুকুৱাই লুকুৱাই লৈ গৈছোঁ আৰু তেওঁ আৰু দেখাইছোঁ পৰিৱেশটো কেনেকুৱা লাগে। আপোনালোকে ক'ব আৰু কমেণ্টত জনাব। এইপিনে আমাৰ এইটো বৌ হয় বা এখেতৰ মানে শহুৱেক বৰ্তমান ঢুকাইছে, তেওঁ সকাম খাবলৈ আহিছিলোঁ। তাৰপিছত ব'লক ভাতটো খাই লওঁগৈ, চাই থাকক আৰু। এয়া আমাক ভাত খাবলৈ আমি আহিছিলোঁ আৰু চুমি লালুং মোৰ লগতো ভাত দিছে। মানে তাৰ নিজৰ ভায়েক হয় বা। এইপিনে মোক চব্জি দিলে, কালাৰবিলাক চব একদম পূৰা অজীৱ গৰীব লাগিছে। মানে কি কৰিবা, পূৰা টিপালখন নীলা টিপালত মানে ভাত খাইছোঁ আমি, সেইকাৰণে কালাৰবিলাক এনেকুৱা লাগিছে। ভাতটো খাই লওঁ আৰু তাৰপিছত বাকীবিলাক দেখাওঁ, নাম পাতি অকণমান চাম, দেখাওঁ। এয়া ভাত দিলে, তাৰপিছত এইপিনে দিব কি দিব দিলে কচু চব্জি বুলি খাই লওঁ ভাতটো। আপোনালোকক বাদ মে দেখাইগা নাম পাৰ্টি। বিভিন্ন তরফের পৰা অহা অতিথিবৃন্দ, আমাকে শ্ৰাদ্ধ মজিৰা দুখাৰিমান প্ৰভু ভগৱন্তৰ গুৰুনাম চৰ্চন কৰিবলৈ যোৱাই যি তৰফৰ পৰা আমাক ফোন কৰি আহিছে, আমি মাত্ৰ ভুলিব নাহি। এই সভাস্থলীতে বহু অভিজ্ঞ ব্যক্তি উপবিষ্ট হৈ আছে। আমি সভাৰে শ্ৰী চৰণত প্ৰথমে সেৱা কৰি
আমাৰ কাৰ্যভাগীবিলাক কৰিব বিচাৰিছোঁ। কোনোবা কেনেবাকৈ তালে মানে বাক্যে বচনে পথ ঘূৰাই ঢোলকুটি ৰৈ যাব পাৰে। সকলোখিনি ভুল যাতে নিজ পুত্ৰ বুলি ক্ষমাবৃত্ত মাগিব বুলি আমাৰ আশা কৰি আমাৰ কাৰ্যভাগী Asmai